যুগৰ বৃহৎ ত্যাগ আৰু উৎসৱ বিজয় সংবাদ প্ৰথম অধ্যায়। নমো নমো গুৰুদেৱ প্ৰাণ মোৰ প্ৰাণ স্বামী দাসৰতে দাস তান দাস হৈল আমি সমস্তৰি বৰয় আত্মা তুমি কৃষ্ণ গুৰু কৰা দয়া তোমাৰ ৰণ যেন নাহি শাস্ত্ৰ জ্ঞান আৰু ভক্তি দয়া ধৰ্ম জ্ঞান দাতা গুৰু নাহি তুমি মহাকৃপা গুণে দয়া কৰা প্ৰাণ ধন সত্য কৰি কল নেৰিব তোমাৰ কৃপাতে জ্ঞান যতে ফল বিল তোমাৰ অমৃত বাক্য যতে কৃপা কৰা দিন মাগিয়া চৰিখা তোমাৰ তৃতীয় স্কন্ধ অমৃত বিদুৰত শিলা চৰণে ধৰি ৰাজা পৰীক্ষিত অনতবীৰে মহাভক্তি ৰস ৰাজা বোলে প্ৰাণ গুৰু অহি অমৃত বিদুৰে ৰণে অদ্ভুত হইয়া গলা কৃষ্ণ হস্তিনাপুর পাণ্ডবক কৰি
পাণ্ডৱৰ কথা ৰিগহনি বনবাসয়ন্তে ৰাখি আছে পঞ্চভাই হয় আপোনাৰ ৰাজ্য হিত অৱশ্যে হয় আপোনাক খল যদি হাৰা নিজ গুণে বান্ধৱক নিয় ৰাজ্য হয় অকাৰণে ভায়ে ভায়ে কেনে হিংসা কৰা হয় আপোনাৰ ৰাজ্য লয়া সুখে ভোগ হেন শুনি দুৰ্যোধনে মহাক্ৰোধ মহন বলন্ত দেৱী নিধি বহৰাজ কৃষ্ণ বলে শুনি কৌৰৱ প্ৰধান যদি মনে ইচ্ছা নাই দিবে ৰাজ্য দিয় পাণ্ডৱক থাকিবে পাঁচ ভাই পালিয়াতা দুৰ্যোধনে বলে শুনা বাহুদেৱ তুমি বিনা যুদ্ধে নিদিব কুশাগ্ৰহ ভূমি মোহে অন্ধ হুয়া পাছে ধৃতৰাষ্ট্ৰৰায় পুত্ৰৰ কথা কিছু কৈবে কৃষ্ণে বলে মুকলুধু ইবা গুরু কটি হয় আপোনাৰ কৰ্মে যাইবা নিজে যেন কৰ্ম হেন ফল নাযায় দুয় কুলহিত চিতি কহিল সভা মধ্যে আছিলে বিদুৰ মহন্ত গুৰু নৃপতিক চাই ধীৰে বিনা শুনা দাদা ধৃতৰাষ্ট্ৰ কৌৰৱ ৰাজন কৃষ্ণৰ কথাতে হইবে কুলৰ কল্যাণ পুত্ৰ দুৰ্যোধন জানা দুৰ্মতি
তীৰ্থপান কৰাই যতু গৃহে জুই দিলা সভা মধ্যে কুলা বধূ বস্ত্ৰ হৰিলা কপট পাৰচলে দিলা পাহৰিলা সবাকে কি কৃষ্ণৰ পায়া দুৰ্যোধন পাইকে ৰাজা নপাতিবা কান কৃষ্ণ বাকে দিয়া তুমি গ্ৰাম পঞ্চ জগতৰ পতি প্ৰভু কৃষ্ণ দয়াময় সৰ্বদা আমাৰ হিত অৱশ্যে চিন্তয় তানবাক্য গুৰুবৰ পাৰিবেলা গয় অন্যথা মিলিবে দুখ কইল মহাৰায় ভীষ্মজন কৃপা সাজন আদি ভক্তগণ বিদুৰ প্ৰশংসিলা সবাহদ কথা শুনি দুৰ্যোধন ক্ৰোধত জ্বলিলা নাহি হত বুদ্ধি হবে কালে হৰিলা বিদুৰক নানা গালি পাৰি সদৰ্শিলা সভা মধ্যে কটু বাক্য অনেক কৰিলা শুনয়ৰে ডাকি পুত্ৰ মোহৰ অৱসৰ মৰয়ন বুজি কৰা শত্ৰুৰ বন্ধন তই যে কৃতজ্ঞ দৰ্শন নতে পাব হয় এটিখনে সভা ত্যাগ কৰ হয় আৰু নানা কটু বাক্য বুলিবা কলৈলা তব বিদুৰৰ মনে ক্ৰোধৰ পদিলা ঈশ্বৰৰ ইচ্ছা বুলি মানিলা মনত কৃষ্ণৰ চৰণ চিন্তি লন্ত হৃদয়ত জগতৰে গুৰু হৰি পৰম ঈশ্বৰ সাক্ষাতে আশ্ৰয় আদি মূল তাহার কথা কথিত কানে
জানিল হৰিলা কালৰ ৰূপে হৰি ভক্তদ্ৰহে সৰ্বাহেন ভক্তদ্ৰহে সৰ্বাঙ্গেৱ ৰবদাই ৰে মৰি বংশনাশ দেখিবা উচিত নহয় সিকাৰণে মোক দয়া কইলা কৃপা খুলিল হৃদয় বসন ভূষণ কৃষ্ণ প্ৰণামী তীৰ্থে কৰিলা কত দিন মানে কত তীৰ্থ নমিলন্ত প্ৰভাসতিৰ পাইনা বিদুৰ মহন্ত কুৰুক্ষেত্ৰ যুদ্ধ কথা তৈতে শুনিলন্ত দুৰ্যোধন সমে গুৰু কুল সৈন্য মহিলা জয় বাসুদেৱে হাৰিলা পাণ্ডৱৰ জয় কুলক্ষয় শুনি ভয়া দয়া তোৰা সৰস্বতী নদী তীৰে গইল অনন্তৰে যমুনাতি ৰত বখিলন্ত তহিতে বৈলন্ত লাগ যুদ্ধ কৃষ্ণৰ পৰম ভক্ত হৃদয়ে কান্ত কত দূৰে হতে যুদ্ধ মক দেখিলন্ত তৰিল তৰিল বুলি গইলা প্ৰেম ভাৱে উঠাব ইয়াকুৱালি ধৰি কৰিলা কাতৰ শুভ বাৰ্তা কপুচয় আচন্ত কুশলে কিবা প্ৰভু যদুৰায় বলভদ্ৰ বাসুদেৱ দৈৱকীয়ে সতী ৰুক্মিণী সত্যভামা আৰু জাম্বুৱতী কেনে আছে আৰু যতে কণিপতি আছে কি কুশলে উগ্ৰ হেন মহামতি কেন মতে পাণ্ডৱে
লয় ৰাজ্যখান হৈ আছে কি কুশলে পাণ্ডুৰ নন্দন কেন মতে পাণ্ডৱে লয় ৰাজ্যখান শুনিবা উদ্ধৱ মহন্ত কৃষ্ণ কথা শুনিবকে বচন নলান্ত শুনি বুলি বাক লয়লা শুনি বুলি বাক শান্ত কৰিয়া কন্দন কেন মতে বিৰুদ্ধ দিয় মই জ্ঞান আমাক দিয়া গলা কৃষ্ণ প্ৰাণ ধন কোন পথতে সব কথা কৰিব কিমতে কহিবে দুখ বিদুৰ মহন্ত নকৰিলে কোনো বিদুৰে বুদ্ধিৱন্ত প্ৰাণনাথ মই কি কৰো উপায় তোমাৰ ৰক্ষাবে কেনে কৃষ্ণ তোমাৰ সংগতে কেনে লৈ নগৈল হেন দেখি বিদুৰৰ হইলা মহাভয় নাজানো কি সকাশ মৰি উদ্ধৱে কান্দয় চৰণত পৰি পুনু প্ৰণাম কৰিলা কৰিয় বান্ধৱ বুলি কাকুতি কৰিলা কৃষ্ণৰ চৰণ দুই হৃদয়ত ধৰি কান্দিবে লাগিলা কৃষ্ণ গুণ বিদুৰৰ নমি পাছে দুখনি চৰণ সমৰ সম দুৰ্বানা হিকে কোন বংশ কহংহাৰী চলে ঈশ্বৰ মাধৱ হয় আমাক বঞ্চিয়া গলা প্ৰাণৰ বান্ধৱ প্ৰাণৰ প্ৰভুৰ কথা কি কহিব মই কি কৰবি ৰহে মোৰ নহয়ে হয় অধমক কৃপা কৰি প্ৰভু দয়াময়ী হয় আমাক শিকায়া ভকতিৰত চৰাচৰ জগতৰ
নাই অন্ধ জন তথাপিতো নিচিনিল মন প্রাণ ধন বান্ধৱ বুলিয়া কত বেলায় আলিঙ্গিল বন্ধু যেন প্রভু সঙ্গে ভজন কৰিল সখা যেন কত বেলা লৈ আলপন তথাপিতো নিচিনিল মহীয়বাদন সুখে দুখে বিপদে পদে চাপ পাক সামান্য মনুষ্য যেন দেন্ত উপদে ইখৰহু মৰি মোৰ প্ৰাণ পুতি যায় হেনয় বান্ধৱ আজি মোৰ সংগে নাই একেলগে কৰণীতে শয়ন বদন বন্ধু যেন নানা কথা কৰয়ালাপন হাস্য কৰি কহা তুমি উদ্ধৱ মহন্ত ইখবহু মৰি মোৰ প্ৰাণে নহন্ত কিন দয়াশীল তুমি মোৰ প্ৰাণ গতি পৰম দ্ৰহিপা তুমি দিলা মহাগতি ভকতিতে তুষ্ট তুমি অভিমান নাই নিচিনিল মই হেন কৃপাল পাই এহিমতে কৃষ্ণ গুণ সুমৰি গুমৰি কান্দিলাই উঠবে তৈতে বাগৰি কৃষ্ণ সূৰ্যয় শুনি বিদুৰ মহন্ত কৃষ্ণ বুলি মূৰ্ছা গলা ভূমিত পৰন্ত কত বেলি মোৰে কোনো লবি আছে তন কৃষ্ণ কৃষ্ণ বুলি জুৰিলা ক্ৰন্দন কৃষ্ণ প্ৰাণধন তুমি কি কৰিলা জগতকে কেনে প্ৰভু বঞ্চনা মই কিন মহাপাপী অভাগ্য কপাল অন্তকালে নেদেখিল প্ৰাণৰ গোপাল কতে কবৰ নাইব গুণ তোমাৰ মোৰ
কৃষ্ণৰ চৰণ চিন্তি কিছু শান্ত হন্ত পুনৰূপী সকায়ুমি বিৰহ কৰন্ত কান্দিয়ায়ু ধবে লীলা বনাই বাকলৈলা হৰিস্মৰি বুলিউৰে তাহাক গুণিলা হৰিস্মৰি কৃষ্ণ হৰিস্মৰি কত দুই থাকে মৌন হুয়া কত বেলা হকে কান্দে ভূমিত পৰিয়া কৃষ্ণ গুৰু গুণ লীলা দুয় আসন তব নাই হকে নয়নৰ নীৰ ধাৰে ধাৰে বৈ যায় জাপ জীৱা লীলা মহাহৰি কহিলা বাকতে উদ্ধৱে বিবৰি কৃষ্ণ প্ৰভু মৰি উঠি দন্ত দুই হন্ত কান্দতে কান্দতে ভৈলা ৰজনীৰ অন্ত নিজ স্থানে যাইবে দুয় কৰিয়া যতন প্ৰেমে ধৰি দুয়জন কইলাই আলিঙ্গন এৰিব কাষতে প্ৰাণে নহয় বিদুৰে কানন্দ যুদ্ধ বড় দ্বাৰকাৰ পতি আমাক ধাম গলা এৰি তুমি এৰি গলে আমি জীৱকে নৰি উদ্ধৱ চৰণে পৰি বিদুৰে কানন্দ কৃষ্ণ স্মৰি কহিলন্ত উদ্ধৱ মহন্ত শুনিয় মহাত্মা তুমি আমাৰ অৱচন প্ৰভু বৈকে যাইব মই বদৰিকা প্ৰাণ বন্ধু কৃষ্ণে কৃপা কইলা জ্ঞান দিবে লাগি বাইক দিলা মৈত্ৰে সতৰে যায় বন্ধু মৈত্ৰেয়ীৰ স্থান প্ৰভুৰ প্ৰসাদে লবি বাহা এহি বুলি দুয় চৰণে নময় হলত নেত্ৰে দুয়
হৰিদ্বাৰে চলি যাত ব্যাসৰ সন্ততি দেখা দেখা সৰ্বজন কিনয়ভূত ভক্তিহীন ভয়ে কেহ নপৰে ৰাখিত কৌৰৱৰ জাৰ দেখা সেই পতংগৰ ধৃত হৈ দেখা বুজাই ৰহা দামোদৰ কৃষ্ণৰ কথা তাৰ কাণে নপহিলা হয় আপোনাৰ কৰ্ম ফলে আপুনি নাহিলা ভকত জনৰ দেখা কিন বিপৰীত হয় অপমান পায় মানি লেক মনে হিত ধৰ্ম হেতু জাতি ভাই ৰাজ্য কতে জিলা অসয় ভক্ত মধ্যে বিদু ৰেয় স্থান পাইলা যাৰ সঙ্গে হৰি থাকে কৰ্তব্য নাই প্ৰতি পাণ্ডৱত প্ৰকাশিয়া নানায় পদত কৰে হৰিক স্মৰণ নিজ দেখা বুলি প্ৰভু কৰিলাৰ যুদ্ধ কৰি নীলা পায়া হব ৰাজ্য ধন সৰ্বদ থাকিলা সঙ্গে কৃষ্ণ প্ৰাণ হেন জানি শুনা যত সামাজিক জন মহাভাগ্য এই কালে ভয়া গুৰু ৰূপে আছে হৰি লয় সহায় গুৰু সাৰথি ভলে নাহিয়া নাহি কেবি পতিয়ে নাহি আহু কাল কৃষ্ণ গুৰু প্ৰাণ বন্ধু পৰম কৃপাল নিজ দেখা বুলি দিবে চৰণত ঠাই ননয় পৰাধ ক্ষমে অভিমান নাই কেৱলে ভক্তিতে তুচ প্ৰভু প্ৰাণ হৰি নিজ নামে লয়া নিজে যোৱা ভৱ হৰি এক